গৃহিণীৰ বেতন হাঁহি উঠা এটা কথা। গাখীৰখিনি গৰম হ'ব দি ওচৰতে ৰৈ চকুকেইটা পলক নজপোৱাকৈ চাই আছোঁ। পলক জপালেই জানোচা উফন্দিয়েই উঠে। ঘৰৰ আৰু কি কাম বাকী আছে কৰিবলৈ তাকেই ভাবি ভাবি পুতুককৈ মনলৈ ভাৱ এটা আহিল। ৰাতিপুৱা আজি খোৱা টেবুলত আমাৰ কথাৰ বিষয় আছিল বেতন, মানে চেলাৰী। কোনে কেতিয়া পাব, কিয় পলম হৈছে এইবাৰ বেতন জমা হওঁতে, কি কটাকটি কৰিলে বেতনৰ টকা আদি ইত্যাদি। মই কথাবোৰত মূৰ জোকাৰিছোঁ আৰু মাজে মাজে হয় নেকি, কিয় এনেধৰণেৰে শলাগ লৈছোঁ। কথাৰ মাজতে ভাবিছোঁ ৱাশ্বিং মেচিনত কাপোৰখিনি দি থৈছোঁ, হ'লেই আৰু এবাল্টি কাপোৰ আছে, সেইখিনি ধুব লাগিব। ল'ৰা ছোৱালী দুটা স্কুলৰ পৰা আহি কি খাব খুজিব, সিহঁতৰ হোমৱৰ্ক, টিউশ্যন এইবোৰ কথাই মন সাগৰত ঢৌ তুলি আছিল। তেনেস্থলত তেওঁলোকৰ এই চেলাৰী বিষয়টোত মোৰ কিনো গুৰুত্ব থাকিব। এইয়া গাখীৰ উফন্দি পৰিয়েই গ'ল। ইমান মন দি চাই থকা সত্ত্বেও এই যে ৰাতিপুৱাৰ বেতন বিষয়টোৱে উতলাব লোৱা গাখীৰ আৰু মোৰ মাজত কণ্ডলখন লগায়েই দিলে। আকৌ কাম বাঢ়িল। গেছটো মুচি মুচি হঠাৎ ভাবিলোঁ, মোৰ বেতন পিছে কিমান? মোৰ বেতন পোৱা তাৰিখ বা কি? মোৰ বেতনৰ কোষাধ্যক্ষ কোন? আৰু মই যদি বেতন পাওঁ তেন্তে মোৰ বা আৰু কি কটাকটিখন কৰে? কিখন যে ভাবি আছোঁ। পিছে এই বেতনটোৱে মোক পিছা নেৰিছেচোন। কামবোৰৰ মাজত আকৌ ভাবিবলৈ বাৰে বাৰে টুকুৰিয়াই আছে। কাইলৈ ৰাতিপুৱা মই কথাটো উলিয়াম বুলি ভাবি ল'লোঁ। অন্য দিনাৰ দৰেই নানা কথা। মই ঘপকে মোৰ মনত আন্দোলিত হৈ থকা বিষয় বেতনক খোৱা মেজত উপস্থাপন কৰিলোঁ। হাঁহিৰ গৰ্জনিত ডাইনিং টেবুল ভূমিকম্পত কম্পিত হোৱাৰ দৰে কঁপিলে। এনে পৰিস্থিতিৰ বাবে অপ্ৰস্তুত মই উদ্বিগ্ন হৈ পৰিলোঁ। মোৰ প্ৰশ্নৰ সঁহাৰি আহিল। তোমাৰ মূৰত এইবোৰ কথা আহে কেনেকে বুলি প্ৰশ্নৰ জোৱাৰ উঠিল আৰু আকৌ হাঁহিৰ খলকনি। কথাবোৰ আছিল এনেধৰণৰ। তোমাক আকৌ বেতন কেলেই? সকলোখিনিতো আমাৰেই। তোমাকতো কোনোদিন একো অভাৱত ৰখা নাই আমি। খোৱা, ফুৰা, পিন্ধা, কেতিয়াবা ক'ৰবাত জানো হতাশ হৈছা তুমি? উপাৰ্জনৰ টকাও আনি তোমাকেইতো থ'বলৈ কওঁ, আদি ইত্যাদি। অলপ সময় পাৰ হ'ল আৰু সকলোৱে নিজৰ নিজৰ কামলৈ বুলি ৰাওনা হ'ল। মই ভাবিলোঁ, ঠিকেইতো কৈছে, মোক আকৌ বেতন কেলে? খাবলৈ পাইছোঁ, পিন্ধিবলৈ পাইছোঁ, বছৰত এখন নতুন ঠাই ফুৰিব পাইছোঁ, খুজিলে থ'ব দিয়া উপাৰ্জনৰ পৰা একেবাৰে নোপোৱাওতো নহয়। তেন্তে কিয় লাগে মোক বেতন? মোৰনো কামেই কি? গৃহিণী হিচাপে যিখিনি কৰি আছোঁ সেইখিনিতো সকলোৱে কৰি আছে। তাতে কি হ'ল? কেতিয়াবা যদি মোৰ মন যায় কিবা এটা কাকো নুসুধাকে হিচাপ নিদিয়াকে কৰিবলৈ, কি হ'ল যদি কেতিয়াবা মোৰ বেতনৰ টকাৰে ময়ো কিবা এটা উপহাৰ মানুহজনক বা ল'ৰা ছোৱালীকেইটাক দিব খোজোঁ? কি হ'ল যদি কেতিয়াবা মোৰ মন যায় ঘৰখনত ময়ো অকণমান আৰ্থিকভাৱে কিবা কামত সহায় কৰিব পাৰোঁ? ক'ব নোৱাৰাকে ইমান হাঁহি উঠি গ'ল। নিজৰ ঘৰত নিজে কৰা কামৰ বেতন কোনে দিব? বেতন পাবলৈ ময়োতো কাম বিচাৰিব লাগিব, কামলৈ যাব লাগিব। অপ্ৰত্যাশিত কিছুমান কথা ভাবি ভাবি এনেই নিজৰ মূৰটো গৰম কৰিলোঁ বুলি নিজৰ ওপৰতেই খং উঠিল। কাম কৰিবলৈও ইমান বাকী আছে বুলি লৰালৰিকে পাকঘৰলৈ লৰ মাৰিলোঁ। এয়া মই মোৰ নাম গৃহিণী, এগৰাকী আজীৱন অবৈতনিক কৰ্মচাৰী, এক অনুভৱ।